এজন নৰবিশ্বাসক আমাৰ পুলিচ প্ৰশাসনে এনকাউণ্টাৰ কৰিছে। পুলিচ প্ৰশাসনক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যি এনকাউণ্টাৰ কৰিছে গুলিটো ভৰি লাগিছে, কিন্তু মোৰ মতে গুলিটো বুকুত লাগিলে ভাল আছিল। কাৰণ চাওক, এই এনকাউণ্টাৰ নকৰিলে আপোনাৰ ফাষ্ট ট্ৰেক কৰি কিমান চিলাই থাকিম আমি। এনেকুৱা ঘটনা হৈ থাকিব, বাৰে বাৰে ফাষ্ট ট্ৰেক ক'ম। আৰু ফাষ্ট ট্ৰেক যি আমাৰ প্ৰক্ৰিয়া, যি আদালতৰ প্ৰক্ৰিয়া, এইটো আপোনাৰ সমাপন কৰোঁতে 2-3 বছৰ লাগি যায়। আৰু ইয়াত কোনোবা হাইকোৰ্ট কৰে, কোনোবা সুপ্ৰিম কোৰ্ট কৰে। এই 2-3 বছৰ দুৰ্ভগীয়া পৰিয়ালে আপোনাৰ কোৰ্টত যাব লগা হয়, বহুত হাৰাশাস্তি পায়। এই ক্ষেত্ৰত যি ফাষ্ট ট্ৰেকৰ ব্যৱস্থা আছে, এই ব্যৱস্থাকো নেওচি পিনে আমাৰ যি আজিৰ তাৰিখত এই কালপৃতবিলাকক নিচেজ কৰিবৰ কাৰণে আমাৰ এনকাউণ্টাৰ কৰিলেহে তেখেতসকলে আমাৰ যি দুৰ্ভগীয়া পৰিয়াল অতি সোনকালে নাই পায়। এইকাৰণে পুলিচক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যি দুজন কালপিত আছে, সেইবিলাক দুজনকো এনকাউণ্টাৰ কৰিব লাগে। আৰু এনেকুৱা ধৰণৰ যদি আমি এনকাউণ্টাৰ নকৰোঁ, আগন্তুক দিনত এনেকুৱা ঘটনা বাৰে বাৰে হৈ থাকিব। এইটো প্ৰথম ঘটনা নহয়। এই 2-3 মাহ পিছে এনেকুৱা এনকাউণ্টাৰ ঘটনা হৈ থাকে। আমাৰ অসমৰ, বিশেষকৈ নামনি অসমৰ ফালে আমাৰ এনেকুৱা ঘটনা, আমাৰ নিষ্পাপ আমাৰ শিশুবিলাকক, আমাৰ নাবালিকাবিলাকক বিভিন্ন ধৰণৰ প্ৰলোভন দি, বিভিন্ন ধৰণৰ মিছা কথা কৈ পিনে আপোনাৰ বিভিন্ন জালত পেলাই আপোনাৰ ৰেপ কৰে ৰেপিষ্টবিলাকে। আৰু চাওক, এনেকুৱা ধৰণৰ ঘটনা আমি যিটো বন্ধ কৰিব লাগে, আমি প্ৰশাসন কঠোৰ হ'ব লাগিব, আমাৰ পুলিচ বিভাগ কঠোৰ হ'ব লাগিব। আমি পুলিচ বিভাগক অনুৰোধ কৰিছোঁ, চাওক, যিবিলাক আপোনাৰ নৰবিশ্বাস আমাৰ কণমানি আমাৰ শিশুবিলাকক, নাবালিকাবিলাকক এনেকৈ ৰেপ কৰিছে, এইবিলাকৰ যি শাস্তি তাৎক্ষণিকভাৱে পাব লাগে, তেতিয়াহে আমাৰ পৰিয়ালে সকাহ পাব আৰু আগন্তুক দিনত এনেকুৱা ঘটনা নহ'ব। মই আজি যি এনকাউণ্টাৰ ঘটনা শুনিছোঁ, মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ আশা থাকিল, এই গুলিটো ভৰিত লাগিছে, গুলিটো বুকুত লাগিব লাগিল হয়। বুকুত লাগিলেহে লগে লগে বিচাৰটো হৈ গ'ল হয়। আৰু আগন্তুক দিনতো পুলিচ প্ৰশাসনক কৈছে, গুলিটো ভুলি নামাৰিব, আপোনালোকে ডাইৰেক্ট বুকুতে মাৰক। আৰু আপোনালোকৰ আৰ্মছটো লৈ পিনে দৌৰি যাব খুজিছে, আপুনি ডাইৰেক্ট বুকুত মাৰিলে বেছি ভাল আছিলে। যি কি নহওক, এই তিনিজনকে মই এতিয়াও কওঁ, এই তিনিজনক এতিয়াও বুকুত গুলি মাৰি এনকাউণ্টাৰ কৰিব লাগে, তেতিয়াহে আমাৰ যি দুৰ্ভগীয়া পৰিয়াল নাই পাব বুলি মই ভাবোঁ। এই দুদিনৰ ভিতৰতে বিভিন্ন এনেকুৱা ধৰণৰ অবৈধ ঘটনা হৈ গ'ল। আৰু যিবোৰলৈকে সমাজক কুলুষিত কৰিছে, আমাৰ সমাজ ব্যৱস্থা কুলুষিত কৰিছে ঘটনা হৈ গ'ল। আৰু যিবোৰলৈকে সমাজক কুলুষিত কৰিছে, আমাৰ সমাজ ব্যৱস্থা কুলুষিত কৰিছে। আৰু এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে, আৰু চাওক, আমাৰ বিশেষকৈ আমাৰ এই বেলেগ এটা সম্প্ৰদায়ৰ আপোনাৰ নকওঁ, তাৰ একাংশ মানুহে যি ইয়াৰ স্থায়ী বাসিন্দা নহয়, আমাৰ চৰকাৰী মাটি আবদ্ধ কৰি ৰাখি পিনে, অবৈধভাৱে চৰকাৰী মাটি আবদ্ধ কৰি ৰাখি পিনে এনেকুৱা ঘটনা সংঘটিত কৰিছে। মই চৰকাৰক অনুৰোধ কৰিছোঁ, এইবিলাক এভিকশ্যন কৰিব লাগে। আমাৰ যিবিলাক চৰকাৰী মাটিত অবৈধভাৱে মানুহ বসবাস কৰি আছে, এইবিলাক সোনকালে ইভেকশ্যন কৰিব লাগে। আৰু তেখেতসকলক উপযুক্ত স্থানত দিলেহে তেখেতসকলে আমাৰ এইবিলাক ঘটনাৰ পৰা আমি নিশ্চয় পৰিত্ৰাণ পাব সম্ভৱ হ'ব।